Hi guys, মই আজি আপোনালোকক এখন ৰেলৱে এক্সাম কেনেকুৱা ধৰণৰ হয় অৰ্থাৎ কম্পিউটাৰ বেছড টেষ্ট মানে অনলাইন এক্সামবিলাক কম্পিউটাৰত কেনেকুৱা ধৰণৰ দিব লাগে বা কেনেকুৱা ধৰণৰ হ'ব পাৰে তাক দেখুৱাম। মই আপোনালোকক জনাইছোঁ যে মই যিটো দেখুৱাম সেইটো ৰেলৱে এক্সাম নহয়, কিন্তু অনলাইন এক্সামবোৰ যিবোৰ CBT টেষ্ট কম্পিউটাৰ বেছড টেষ্ট অনলাইন এক্সামবোৰ কেনেকুৱা ধৰণৰ হয় মই তাকহে দেখুৱাম। জাষ্ট এটা চেম্পল অৰ্থাৎ আৰ্হিহে দেখুৱাব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে তাৰ কাৰণে IBPS গাৰ্ড মক টেষ্ট বুলি গুগলত টাইপ কৰি সাৰ্চ কৰিব। তাৰপিছত আপোনালোকে সাৰ্চ কৰাৰ পিছত এটা অপশ্যন দেখা পাব, সেইটো দেখা পাইছে আপোনালোকে অনলাইন এক্সাম মক টেষ্ট IBPS.in। ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এটা লিংক দেখিবলৈ পাইছে। ইয়াত লিংকটো এই লিংকত আপোনালোকে ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে এখন নতুন চাৰ্ট দেখিবলৈ পাইছে। এই চাৰ্টত আপোনালোকে এখন মেনু দেখিছে। মেনুখনত ইয়াত দেখিবলৈ পাইছে আপোনালোকে লগইন অপশ্যন আছে। আৰু আপোনালোকে মনত ৰাখিব সাধাৰণতে মাউচ ইউজ কৰিব নোৱাৰি, কীবৰ্ড ইউজ কৰিব নোৱাৰি, ইয়াত অকল মাউচ ইউজ কৰিব পাৰি। ইয়াত আপোনালোকে ইউজাৰ নেম, ৰোল নাম্বাৰ, ID যিকোনো এণ্টাৰ কৰিব লাগিব। ইয়াত আপোনালোকে পাছৱৰ্ড আপোনালোকৰ এডমিটত হয়তো ৰেলৱে যেতিয়া এডমিট আহিব তেতিয়া আপোনালোকৰ তাত উল্লেখ থাকিব পাৰে, নহ'লে ডেট অফ বাৰ্থটো পাছৱৰ্ড হিচাপে ব্যৱহৃত হ'ব পাৰে। আপোনালোকে ইয়াত দেখিছে কীবৰ্ড নাই যিহেতু ইউজ কৰিব নাই, সেইকাৰণে আপোনালোকে মাউচৰ দ্বাৰা ইয়াত কীবৰ্ড দেখিছে। ইয়াত কীবৰ্ড লেআউটত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপোনালোকৰ ৰোল নাম্বাৰ বা ইউজাৰ নেম যি দিয়ে তাত ব্যৱহাৰ কৰিবলৈ সেইখিনি আপোনালোকে এণ্টাৰ কৰিব। পাছৱৰ্ড আপোনালোকে এণ্টাৰ কৰিব, DOD হ'ব পাৰে, সেইটো আপোনাৰ এণ্টাৰ কৰি আপোনালোকে শুদ্ধকৈ এণ্টাৰ কৰিব। সকলোখিনি শুদ্ধকৈ এণ্টাৰ কৰি কাৰেক্টকৈ এণ্টাৰ কৰি ইয়াৰ পিছত আপোনালোকে চাইন ইন কৰিব। চাইন ইন কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে এখন ইনষ্ট্ৰাকশ্যন আহিছে, জেনেৰেল ইনষ্ট্ৰাকশ্যন। ইয়াত আপোনালোকৰ কিছুমান আপোনালোকৰ কাৰণে নিৰ্দেশ দিছে। এইখিনি আপোনালোকে নিজৰ লেংগুৱেজতো চাব পাৰিব। ইয়াত ইংলিছ আৰু হিন্দী আছে, হয়তো ৰেলৱে এক্সামত আছামিজটো আহিব, ইয়াত আপোনালোকে চাব পাৰিব। এইখিনি ভালদৰে পঢ়িব, ইনষ্ট্ৰাকশ্যনখিনি প্ৰথমৰ পৰা শেষলৈকে ভালকৈ পঢ়িব, কিয়নো এক্সামৰ লগত সংগতি ৰাখি আপোনালোকক কিছুমান চৰ্ত বা কি ধৰণে কৰিব লাগিব, কি ধৰণে নকৰিব, কি কৰিব কি নকৰিব সেই সকলো বিষয়ে ভালদৰে ইয়াত দিয়া আছে। সেই গতিকে আপোনালোকে সকলোবোৰ সুন্দৰকৈ ভালকৈ চাব। সকলোখিনি পঢ়ি কমপ্লিট হোৱাৰ পিছত বুজি আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে আপোনালোকক লেংগুৱেজ চিলেক্ট কৰিবলৈ কৈছে। যিটো লেংগুৱেজ হয় আপোনালোকে চিলেক্ট কৰিব। ইয়াত যিহেতু ইংলিছ হিন্দী আছে, আপোনালোকৰ তেতিয়া ৰেলৱে এক্সামত হয়তো আছামিজ আহিব পাৰে, আছামিজ আহিব, তেতিয়া আপোনালোকে আছামিজ চিলেক্ট কৰি ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যনত তেতিয়া এগ্ৰী কৰিব। কৰি আপোনালোক যদি সকলোখিনি বুজি ইনষ্ট্ৰাকশ্যন বুজি বা আপুনি সম্পূৰ্ণৰূপে তেতিয়া বিগিন কৰিব বিচাৰিছে এক্সাম, তেতিয়া আপোনালোকে আই এম ৰেডি টু বিগিন অপশ্যন দেখিছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে কুৱেশ্যন আহিছে। ইয়াত আপোনালোকে টাইম দেখুৱাই আছে আপোনালোকৰ এতিয়া আপোনালোকৰ এক্সাম ষ্টাৰ্ট হৈছে বুলি ধৰিব পাৰে, কিয়নো টাইম বৰ্তমান ষ্টাৰ্ট হৈ গ'ল। ইয়াত আপোনালোকৰ অপশ্যন আছে মাৰ্ক ফৰ ৰিভিউ নেক্সট। ইয়াত আপোনালোকে যদি কিবা কুৱেশ্যন নোৱাৰে বা পৰা নাই তেতিয়া আপোনালোকে পিছতলৈ যাব পাৰিব। এইটো আপোনালোকৰ ছেভ এণ্ড নেক্সট অপশ্যন দেখিছে। ইয়াত আপোনালোকে যিকোনো আনচাৰ যিটো শুদ্ধ অপশ্যন তাত ক্লিক কৰি ছেভ এণ্ড নেক্সট কৰিব। ইয়াত আপোনালোকৰ কুৱেশ্যন নাম্বাৰখিনি দেখুৱাইছে, 50টা কুৱেশ্যন দেখাইছে। ইয়াত 50টা কুৱেশ্যনৰ নাম্বাৰখিনি দেখুৱাইছে। কেইটামান চিম্বল দেখুৱাইছে, চিম্বলকেইটা কি বুজাইছে তাক ইয়াত দেখুৱাই ভালদৰে বুজাই দিছে। ধৰি লওক প্ৰথম কুৱেশ্যনটো আনচাৰ হয় ছেকেণ্ড অপশ্যনটোত, এতিয়া আপুনি যদি শুদ্ধ বুলি ভাবে ক্লিক কৰিব, ছেভ নেক্সট কৰিব। দ্বিতীয় কুৱেশ্যনটো আনচাৰটো যদি আপুনি নোৱাৰে তেতিয়া আপুনি মাৰ্ক ফৰ ৰিভিউ এণ্ড নেক্সট কৰিব পাৰে। ঠিক সেইধৰণে আপুনি তৃতীয়টো নোৱাৰে তেতিয়াও মাৰ্ক ফৰ ৰিভিউ এণ্ড নেক্সট কৰিব পাৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 4 আপুনি ভাবে যে প্ৰথমটো আনচাৰ ছেকেণ্ড অপশ্যন, তেতিয়া আপুনি ইয়াত ক্লিক কৰিব, ক্লিক কৰি ছেভ এণ্ড নেক্সট কৰিব। ঠিক সেইধৰণে আপোনালোকে কুৱেশ্যনবোৰ সকলোবিলাক চাই যাব পাৰিব, কৰি যাব পাৰিব।
নোৱাৰখিনি মাৰ্ক ফৰ ৰিভিউ নেক্সট কৰিব এণ্ড কৰাখিনি ছেভ ক্লিক কৰিব শুদ্ধ অপশ্যনটোত ক্লিক কৰি ছেভ এণ্ড নেক্সট অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰিব এইদৰে আপোনালোকে কুৱেশ্যনৰ আনচাৰখিনি কৰি যাব ধৰা হ'ল 21ৰ আনচাৰ ফ'ৰ্থ অপশ্যন ইয়াত ক্লিক কৰিলে ছেভ এণ্ড নেক্সট কৰিলে ঠিক সেই সময়তে ধৰি লোৱা হ'ল আপোনাৰ এটা কুৱেশ্যনৰ আনচাৰ মনত পৰিছে ধৰা সেই কুৱেশ্যনটো হৈ গ'ল 16 নম্বৰ কুৱেশ্যন আপোনালোকে তাত যাব পাৰিব ইয়াত অপশ্যন আছে সেইমতে আপোনালোকে তাত যাব 16 নম্বৰ ক্লিক কৰিব ক্লিক কৰি আপোনালোকে যিটো শুদ্ধ অপশ্যন ধৰি ল'লো ইয়াত 3 নম্বৰ অপশ্যনটো থাৰ্ড অপশ্যনটো শুদ্ধ ইয়াত ক্লিক কৰিব ক্লিক কৰি ছেভ এণ্ড নেক্সট কৰিব পাৰিব এইধৰণে আপোনালোকে সকলোবিলাক কুৱেশ্যনৰ আনচাৰ কৰিবলৈ চেষ্টা কৰিব সকলোবোৰ কৰি আপোনালোকে শেষত 50 নম্বৰ কুৱেশ্যন নম্বৰ 50 লৈকে কমপ্লিট কৰিব কৰি ধৰক 50 নম্বৰ কুৱেশ্যন আনচাৰ লাষ্ট অপশ্যন কাৰেক্ট হয় ইয়াত ক্লিক কৰি আপোনালোকে ছেভ এণ্ড নেক্সট কৰিব তাৰপিছত আপোনালোকে কমপ্লিট ৰিভাইজ দিব পাৰিব সকলোখিনি চাব পাৰিব সেইধৰণে আপোনালোকে আনচাৰখিনি কৰিব পাৰিব কৰি আপোনালোকে যদি ভাবে আপোনালোকৰ কমপ্লিট হ'ল তেতিয়াও আপোনালোকে সময়ৰ লগতে ছাবমিট কৰিব পাৰিব কিয়নো ছাবমিট অপশ্যন ইয়াত দেখিবলৈ পাইছে ছাবমিট উইল বি এনাবল আফটাৰ 26 মিনিট 51 ছেকেণ্ড অৰ্থাৎ সময়ৰ শেষ হোৱাৰ পিছতহে আপোনালোকে ছাবমিট কৰিব পাৰিব সেইকাৰণে আপোনালোকে সকলো কুৱেশ্যনৰ আনচাৰ কৰিব তাৰপৰা চাই লওক শেষলৈকে আপোনালোকে কমপ্লিট কৰি যিকোনো আনচাৰ ধৰা হ'ল 7 নম্বৰ আনচাৰ মনত পৰিলে তেতিয়া আপোনালোকে সেই আনচাৰ ক্লিক কৰি যে থাৰ্ড অপশ্যনটো শুদ্ধ থাৰ্ড অপশ্যনত ক্লিক কৰি ছেভ এণ্ড নেক্সট কৰিব সেইধৰণে কৰি আপোনালোকে সময়ৰ শেষত ছাবমিট কৰিব মই আকৌ জনাইছোঁ ৰেলৱে এক্সাম কেনেকুৱা হ'ব সেইখিনি শিকিব অনলাইন এক্সামবোৰ কেনেকুৱা ধৰণৰ হ'ব তাৰ এটা আভাসহে দিছোঁ জাষ্ট আৰ্হি দেখুৱাইছোঁ মই ভাবোঁ আপোনালোক নিশ্চয় এই ভিডিঅ'ৰ দ্বাৰা উপকৃত হৈছে যদি আপোনালোক উপকৃত হৈছে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে আপোনালোকেও সেই একে ৱেবছাইট ব্যৱহাৰ কৰি নিজেও চেষ্টা কৰি চাব পাৰে কেনেকুৱা ধৰণৰ হ'ব পাৰে ট্ৰাই কৰি চাব পাৰে সঁচাকৈ যদি আপোনালোক উপকৃত হৈছে তেতিয়া মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ